আমাৰ ষষ্ঠী পূজা আজি বেলবৰণ হ'ব। কালি বধন পূজা গৈছে, চ' আজি সন্ধিয়া 6টা মানৰ পৰা বেলবৰণ ষ্টাৰ্ট হ'ব। যিহেতু এইবাৰ পূজাভাগ অলপ ছুটি মানে একেদিনতে 2খন পূজা হ'ব। চ' আমাৰ ষষ্ঠীৰ পৰা আমি ভোগ বিতৰণ কৰিম। ৰাতি ষষ্ঠীৰ পূজা হোৱাৰ পিছত আমি মানুহখিনিক নিশাৰ আহাৰ সেইখিনি আমি প্ৰভাইড কৰিম, যাতে মানুহখিনিও মানে পূজাৰ ফিলটো আহে। খানাত কি থাকিব আজি? খানাত আজি থাকিব আলু দম, তাৰপিছত ভাত, দালি, চব্জি, বেঙেনাৰ বৰ, পাপৰ সেনেকৈ থাকিব। ভেজিটেৰিয়ান খানা। আমি নন ভেজ কৰিছিলোঁ। আমি মূৰ্তি অনাৰ দিনা, যোনদিনা প্ৰতিমা আহিছিলে সেইদিনা আমাৰ নন ভেজ কৰা গৈছিলে, আৰু আমি নন ভেজ আৰু কৰিম দশমী পূজাৰ দিনা। দুপৰীয়া মাছ, তাৰপিছত আৰু ৰাতি হ'ব ছাগলী মাংস, আৰু দেৱীক আমি পন্তা ভাত, তাৰপিছত গৰৈ মাছ এনেকৈ পুৰা সেনেকৈ দিব লাগিব দেৱীক বিদায়ৰ সময়ত। তো এনেকৈ আৰু এইকেইদিন কণ্টিনিউৱাছ বিজি যাব অলপ স্কেডিউল, আৰু সকলোৱে যাতে যোনে যোনে চাই আছে ভিডিঅ'বিলাক সকলোৱে যাতে আমাৰ পূজাত আহে। জয়ানগৰ নামঘৰ পথ হাউচ নাম্বাৰ 20 ঘৰৰ পূজা, সকলোৱে আহিব আৰু ফূৰ্তি কৰিব। ধন্যবাদ। চব্জি লৈ আহিয়া শৰ্মা দে ৰাতিটো কিমান আছিল নেকি? বিৰাট ধুনীয়া ভাল লাগিছে এইবাৰ, আৰু বেছি ভাল লাগিছে। Samradhan Hidaya, Onga Vidneshwaragan Gonasai Nama, Asamarajan Gomantanama, Sangrama Dhanpadaya, Dhatha Sambhava Mativarkai Nama, Tat Samradhan Hidaya, Onga Vidneshwaragan Gonasai Nama, Mahabhutani, Pansasa, Etesva, Subhaisya, Parmano, Navasaksina, Aditya, Brahmanam, Vishnu Survinam, Mapartaitam, Vidvam, Kaisapaliti, Gotvasya, Angwa, Priya Podikto Havamahe, प्रशस्ति प्राप्तन ऐसा श्रीमद् भगवत दुर्गा देवता शुभम अधिवासमस्तु। प्रशस्ति पात्र अधिवास द्रव्यानि निधाय बिल्व वृक्ष भट्टिकायां स्पर्शनं कृत्वा ओम स्वस्ति
Oke.